হে ভগৱান এই তেজ খাতিজনী যেতিয়ালৈকে মোৰ ঘৰত থাকিব তেতিয়ালৈকে মোৰ ঘৰ ধ্বংস হ'বই মই জানিছো নহয় হা অ বিয়া পাতি অনা এবছৰ হৈছিলে হে ল'ৰাটো মোৰ খালে তাই তেজ খাতি অল্প নহয় নহয় হা মই দেখাতে কয় নহয় এজনী মই তেতিয়াই ক'লো হাই অ ভাল ছোৱালী এজনী চাই দিছো তই আন নাই নুশুনিলে সেইজনী ছোৱালীহে আনিলে এতিয়া বিয়া পাতি দিলো দি পেলানি কি হ'ল হা নিজে গুচি গ'লগে হা এনেকে হ'লে কেনেকে হ'ব বাৰু এই এতিয়া ভিতৰত কান্দি থকা দিনকে চাবিচোন কি কান্দি কান্দি ৰং জিকিবলৈ আহিছ তেজ খাতি মোৰ ল'ৰাটোৱে জীৱন শেষ কৰি দিলি এতিয়া কান্দি কাটি ৰং জিকিবলৈ আহিছ তোক মই এতিয়া চাবিচোন উলিয়াই পঠিয়ামগে কিমান দুখ লাগে মানুহজনে মোক এৰি থৈ যোৱাৰ পৰা ঘৰখনত থাকিবলৈ মন নোযোৱা হ'ল ওলাওঁতে এখা সোমাওঁতে এখা এইজনী বুঢ়ীজনী যে তাই মোক তিতা কেহা লগাইছে ওলাওঁতে ক'ব পৈৰ মোৰ খালি তেজ খাতি কি হ'ল মতাটো খালি নহয় মোৰ এতিয়া সেই কান্দি কাটি লাভ নাই গম পাইছ নাই ঘৰিয়ালে চকু পানী মোৰ মুখৰ আগত দেখুৱাই লাভ নাই হা আৰু এইবোৰ ৰঙীল কাপোৰ কিহৰ পিন্ধি আছ এইবোৰ কাশ্মীৰ হা এইবোৰ কাশ্মীৰ আৰু এইবোৰ ফুলি চুলি হেৰাম চব ফুলুকা ব্লাউজ দেখিছা নাই ঘটি হাতৰ ব্লাউজ পিন্ধি পেলাই কিহৰ ৰং চাবলৈ আহিছ হা ল'ৰাটো মোৰ তেজ খালিয়ে মোৰ খালো বুলি কৈ থাকিব পৃথিৱীখনৰ বোৱাৰী অকল মই বিধৱা হৈছো নি চব বেলেগৰ ঘৰতো বোৱাৰী আছে শাহুৱেকে ইমান অত্যাচাৰ নকৰে আপুনি যিমান কৰিছে চুপ থাক মুখে উত্তৰ দি দিবি হা তই আহা পাই মোৰ ল'ৰাটো শান্তিত নাথাকিলেও হা যিখন ঘৰ হে সোমাইছেহি সেইদিনা শনি পাই ঘৰখন কিবা এটা নহয় কিবা এটা কণ্টন লাগিয়ে থাকে হা এতিয়া শেষত গৈ বিয়া পতা এবছৰেই নহ'লে হা ল'ৰাটো এতিয়া মূৰটো খালি নহয় বৰ ভাল পাইছ হা আৰু কাৰ কি খাবলৈ আছে ঠিকান নাই সোনকালে সেই বিধৱা খাচবি এইবোৰ ৰঙীল কাপোৰ একদম এৰ হা মোৰ মুখৰ আগত তেনেকে নোলাবি মই কৈ দিছো হ'লে মাখি বাবা উপায় নাইকিয়া হৈছে কিবা উপায় নাইকিয়া হৈছে দেখা নাই ঘৰখনত যিহে কণ্টৰ সোমাইছেহি হা কিমান কলো বোলো এইখন বিয়া বোলো এইখন বিয়া নহব নাই আমাৰ বাপেক পিতেকৰ গাত একেবাৰে আয়ো সেইজনী ছোৱালী খানে এতিয়া পালে নহয় মাৰি পেলানি বাপেকে এতিয়া ল'ৰা মোৰ খাই থৈ তাইগাতনো কি দুখ আছে হা তাইগাত কি দুখ আছে তাইতো ঠিকেইতো আছে দেখোন বোৱাৰীজনী আপুনি তাই ফালে মাতিব হা তাই দুখ নেদেখে হা তেজ খাতিয়ে মোৰ ল'ৰা জীৱন শেষ কৰি দিছে সেইটো আপোনাৰ গাত নালাগে হা তাইতো ইমান একেবাৰে কি যাদু কৰিলে এইটো হা আপোনাকো কিবা যাদু কৰি ল'লে নি তাই হেৰা এইবোৰ কি ফটোৱামি কথা মানুহে বা গাঁৱতে শুনিলে কি ক'ব বাৰু তোমাক বাৰু সেই শহুৱেকক বা কোনোবা বোৱাৰীকে যাদু কৰে নেকি কথা ক'লে থাক তেতিয়াহ'লে বোৱাৰীৰ প্ৰতি ইমান মৰম ধেনে কিয় এতিয়া ঘৰ বোৱাৰীজনীয়ে নিজৰ ছোৱালী নিচিনা তাইক মৰম নকৰি ছোৱালী তাই কিহৰ ছোৱালী তাই যদি ছোৱালী হোৱাহেঁতেন মোৰ ল'ৰাটোলে সেনেকে তেজ নাখালেহেঁতেন মোৰ ল'ৰাটো জীৱন ধ্বংস কৰি নিদিলেহেঁতেন হেৰা তোমাৰ ল'ৰাটো যাবলগীয়া আছিল গ'ল আৰু থাক আপোনালোকেনো কথা পাতে কোনে হা মই জানিছো নহয় এই বোৱাৰীও এজনী মোৰ হেৰি তেজ খালে আপোনাৰ মূৰটো তাই ঘোলা কৰিলে কিমান কাম কৰিম মানুহজন মৰা পাছে মই একদম কাম কৰি একদম গোটেইজনী দুৰ্বল হৈ পৰিলো মানুহজন আছিলে হাতৰ কামবোৰ আগতে কাঢ়ি লৈছিলে এতিয়া এই মানুহজন নাইকিয়া হ'ল ঘৰখনত মোক সকলোৱে চকু মোটা কুলি গৈছে চাই মই যেন কিবা তেজ খাতি তই যে ঘৰ সৰা খুটাটোৱে যায় সেই পানী সোপা খাইছহি তই সেই হেৰি নেদেখিলি বাহনি নেদেখিলি আপুনি কথাটো ভালদৰে ক'ব পাৰে আপুনি বুঢ়ী আহে পাৰে নেকি কথা ক'ব পাখৰি লগাই দিম তেনেকা মুখে উত্তৰ নিদিবি চতাই পাখৰি ল'ৰাটো মোৰ খালি জীৱন শেষ কৰিলি এতিয়া আকৌ মোৰ মুখে উত্তৰ দিব লাগিছ হা আপুনি নিকুতি কিয় ল'ৰা মোক খালি খালি সেইটো কাৰণেহে কৈছো হা তই নাহাহেঁতেন আজি মোৰ ল'ৰাটো বাচি থাকিলেহেঁতেন এতিয়া মোৰ ল'ৰাটোলৈ ইমান মনত পৰে মইহে জানিছো তেজ খাতি গতিকে হ'ল তোক উলিয়াই দিব লাগে এইখন ঘৰৰ পৰা অকণ কাণ্ড জ্ঞান নাই ওলাইছে নি কথা মোৰ ঘৰৰ পৰা ভগৱান কিনো কৰো ঘৰখনৰ ৰাতিপুৱা পুৱা গধূলিলে কাম কৰিয়ে থাকো তেওঁ এই হাৰামজাতি বুঢ়ীজনী দেখিব নোৱাৰে ইমান কাম কৰি থাকো তেওঁ বুঢ়ীজনী দেখিব নোৱাৰে মই কি কৰো বাৰু মাৰ ঘৰলৈ যাবলৈও আই বোপাই ঢুকালে সেই ককাই ভাই যিটো আছে সেইটো ঘূৰ মদকি সেইটোৱে মোক ক'ত চাব মোক খেদিবহে এইখন ঘৰৰ পৰা এতিয়া মই যাব নোৱাৰা হলো এতিয়া কান্দিয়ে থাকিবিনে পাছফালে ঘৰৰ কাম নকৰা নেকি কাঁহী বাতি ধুবলৈ আছে বিচনা পাৰিবলৈ আছে সেইবোৰ কোনে কৰিবহি সেই ভগৱানে বুঢ়ীজনী কিবা এটা কৰিব নোৱাৰা নে চুলি ধৰি তোক এতিয়া আনিবগে লাগিব
তাই কিমান মোক অত্যাচাৰ কৰিছে কিমান অত্যাচাৰ কৰিছে একদম ঘৰখনত থাকিবলৈ মন নোযোৱা হ'ল আৰু এবাৰ দুবাৰ মাতিলে তই কাণ খা নকৰ হয় নাই তোক আকৌ চিলিঠাই আনিবগৈ লাগে নি এতিয়া সেয়া কাম নকৰিলেও তাইৰ পৰা বিপদ কোনোবাই দিলে মইহে মৰিবগৈ লাগিব আৰু ঘৰখনৰ পৰা ওলাই গৈ দেউতা তই দিয়কচোন মই কাপোৰকেইটা জাপি লওঁ নালাগে কাপোৰ যাওঁ মই জাপিম চাওঁ নালাগে দিয়ক মই জাপি ল'ম মই জাপিম তই কান্দিছ কেলে এনেই কান্দিছো দেউতা হা কেলে কান্দিছ সঁচা কথা কচোন তই বচোন বয় কোনে বচোন মোক কথাটো কি হ'ল কেলে কান্দিছ দেউতা কি ক'ব মায়ে মোক কথা প্ৰতি নিগতি মানুহজনৰ মোক খালি বুলি কৈ থাকে আকৌ মই পিছফালে ঝাৰু দি আছো গম পাই নে থিয় গৰু তাই দি দিছে এনেকে সহ্য কৰো দেউতা মই নোৱাৰো আৰু তই চা তই মোক কান্দা কথা কৈ নাথাকিবি বুজিছ আৰু মানুহজনী তেনেকুৱাই বুজিছ এই আগৰ পৰাই অকণমান মুখখন চোকা তাই কিন্তু হ'লেও তই চিন্তা নকৰিবি তাই সিমানো বেয়া নহয় মই তাইক বুজাম বাৰু দে তই চিন্তা নকৰিবি আৰু তোৰ মানুহটো নাই কি হ'ল মই আছো নহয় তোৰ সৰু দেউতা তোক আছো ন মই চাই আছো ন তই চিন্তা নকৰিবি তই দেই চা তোক ভালকে কৈছো তই চকুপানী মুচ চকুপানী মুচ এই মানুহজনী সঁচাকে দে কি হৈছে হা কি হৈছে তই দেখোন একেবাৰে শহুৰৰ লগত একেবাৰে সমানে বহি পেলাই কথা পাতিবলৈ আহিছ তোৰ অকণো কমন চেঞ্চ বোলা বস্তু এটা নাই নি নহয় তাই কাপোৰকেইটা জাপিবলৈ আহিছিলে মই বোলো তই জাপিব নালাগে ৰ মই সেইটো বোলে একেবাৰে গাত বহুৱাই নললে নহয় নে বহাইছো কিবা মই হ'লেও আপুনি উঠি নিদিলে কেলে যদি তাই যদি বহিছিলেহি জানো তোৰ চৰিত্ৰ দেখিছো নহয় হা এতিয়া মতাটো সেই মোৰ খালি এতিয়া এই শহুৰকো একেবাৰে তোৰ একেবাৰে বুকুৰ মাজত সোমাই ল'ব খুজিছ ইমান তললৈ তোমালোকে এইবোৰ কি ফটামি কথা কৈ এদিন দেখি বোৱাৰীৰক কিবা এটা কব লাগে আপুনি ওপৰতে পাৰিব এতিয়া দেখিছ নে ঐ তেজ খাতি তোক মই এইখন ঘৰত থাকিবলৈ দিছো বই তোক মই বেলেগ জেগাত থাকিবলৈ দিম নাযাওঁ বুলি ক'লে নহ'ব নহয় নাযাওঁ বুলি ক'লে নহ'ব নহয় তোক মই এই মোৰ ঘৰত ৰাখিব নহয় এইটো ঘৰতে থাকিবি আজিৰ পৰা হা এইফালে আৰু তই কেতিয়াও মোক নেদেখুৱাবি এইফালে তই কেতিয়াও ওলাই বুলি নাযাব গম পাইছা নাই হা এইফালে কেতিয়াও ওলাই নাযাবি মোৰ ল'ৰা জীৱন শেষ কৰি দিলি এতিয়া আকৌ কান্দি কাটি মোৰ ঘৰখন নষ্ট কৰিবলৈ আহিছ হা শেষত গৈ পেলাই মোৰ মতাটোকো তোৰ আহি ল'ব খুজিছ হেৰাম জাতি কিনো লাগি থাকে আপুনি ঘৰতে বহক মই আহি পেলাইহে ভাত দিমহি এই ফাতেমা ঘৰত হেনো আজি কিবা হেৰি গোটৰ মিটিং পাতিছে মই খাউতকে গৈ আহোঁগে ফাতেমা ঘৰলে তোমাৰ যোৱাটো বেছি হৈছে আকৌ দেই হেৰি এতিয়া কোৱা নুশুনিলে মই বোলো গোটৰ মিটিং আছে বুলি কোৱা শুনিছিলে নে নুশুনিছিলে নে এই বোৱাৰীৰে কাণখন আকৌ একেবাৰে কলা কৰি পেলালে এই বয়সত ভাল দেখা নাই আকৌ তোমাৰ চৰিত্ৰবোৰ মোৰ চৰিত্ৰ আপুনি বেয়া দেখিব কিন্তু বোৱাৰীৰে চৰিত্ৰ আপুনিতো ভালেই দেখি থাকে গতিকে সেই বোৱাৰীৰ আছে নহয় ইটো পাৰে কিবা দৰকাৰ হলে বোৱাৰীকে কব ঐ ভালকে যাবা দেই বতাহ মাৰিছে গছ পৰি আকৌ মৰি নাথাকিবা এইবোৰ কি হৈছে উকলি আছে যে কেলে বৰ ডাঙৰ কথা হ'ল এতিয়া মেডিকেললৈ লৈ যাব লাগিব ৰবা মই মানুহজনীক মাতি আনিছো দেই ৰবা তুমি ধৈৰ্য ধৰা এনেকে আছে উকলি আছে মানুহজনী মানে শান্তি নাই ব'লা ৰাম কিনো হৈছে জানো মই কতে মৰু গোটেইখন বমি কৰি পেলালে হেৰ কি হৈছে তোৰ মা গমেই নাপাওঁ পেটটো ইমান বিষাইছে আৰু বমি হৈছে মই তেতিয়াই জানিছিলো নহয় হা গোটেই গাঁৱৰ ল'ৰাবোৰৰ আগত গোটেই পাগল হা এতিয়া মই যিটোৱে সন্দেহ কৰিছো সেইটোৱে হৈছে কাৰ পাপৰ বোজা মোৰ ঘৰলৈ আনিলি হা কাৰ পাপৰ বোজা মোৰ ঘৰত সোমাইছহি হা মোৰ ল'ৰাটোৰ জীৱন শেষ কৰিলে এতিয়া কোনো পাপৰ বোজা আনি পেলাই মোৰ ঘৰত সোমাইছেহি ঠিকান নাই তোক মই ইয়াত এখন টেকো নৰখাও হেৰি হা এইজনী ইয়াত থাকিব নোৱাৰে কিন্তু মই কৈ দিছো ভালে ওলা বুলিছো না ওলা নাম কোন মেনকা মই তেতিয়াই জানিছিলো নহয় মই লগা আখৰ হা সিংহ ৰাখিয়ে তেতিয়া তলৰ ৰাখি লগত সম্পৰ্ক কৰিব নোৱাৰে নহয় হা ওলা মোৰ ঘৰত থাকিব নালাগে ওলা জোৰ যাৰ পাপৰ বোজা লৈ আহিছিলি সেই তাহাঁতৰ লগত থাকিবি
ল'ৰাটো জীৱন শেষ কৰিলি এতিয়া আকৌ লোকৰ